কেতিয়াবা বাৰু আপুনি ভাবিছেনে যদি আমি আত্মাৰ সৈতে কথা পাতিব পাৰোঁ? ভাবিবলৈ বহুত টান লাগে ন? ভাবি চাওকচোন, এখন আন্ধাৰ আকাশ য'ত বাদুলিবোৰে ধৰফৰাই ফুৰিছে, দূৰ দূৰণিলে কোনো মানুহৰ চিন চাপ নাই। আপোনাৰ সৈতে যদি কেতিয়াবা এনেকুৱা অৱস্থা হয়, তেতিয়া কেনে লাগিব? ভাবিবলৈ বহুত বেয়া লাগিছে ন? আপুনি বাৰে বাৰে চেষ্টা কৰিছে ইয়াৰ পৰা আঁতৰিব, কিন্তু পোৱা নাই। সহায়ৰ হাত বিচাৰি আছে, কিন্তু পোৱা নাই। আপুনি কি কৰিব এনেকুৱা অৱস্থাত? এনে এটি কাল ৰাত্ৰিৰ সন্মুখীন যদি আপুনি হয়, কি কৰিব কওকচোন বাৰু?